Hello everyone, welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আমাৰ পথাৰ নহয় আকৌ দেই, বাইচিহঁতৰহে পথাৰ ৰুব দিছে। মোকো মাতিছিলে ৰুবলৈ 5টা বজাতে মতা ৰুবলৈ, কিন্তু মই এলাৰ্ম দিও উঠিব নোৱাৰিলো। 6টা বজাতহে পথাৰ পাইছোহি। আৰু বাইচি মানে কোন হয় কিছুমানে নাজানিব পাৰে। বাইচি মানে কৈ দিছো, আমাৰ মৰাণ ভাষাত আইতাক বাইচি বুলি কয়। মোৰ নিজৰ বাইচি নহয়, পিছে মোৰ দেউতাৰ দদায়েকৰ মানুহগৰাকী। এয়া ৰুই আছে, অলপ জনাই নাজানাই আমাৰ খুৰীও এয়া ৰুই আছে। আমি এতিয়া অলপ ৰুই আহি কিনি ব্ৰেকফাষ্ট কৰিব লৈছো, জলপান খাব লৈছো। এফালে কি উলিয়াইছে, এফালে ৰুটি আনিছে বোলে আমাৰ বৰষা বাইদেৱে। এয়া উলিয়াইছে আৰু এয়া আমাৰ খুৰীয়ে সকলোকে ভগাই দিছে ৰুটি আৰু চব্জি। এতিয়া আমাৰ জলপান খাই হৈ গ'ল। এতিয়া জলপান দিব অহা বাইদেউজনীয়ে নিছে বাচন বৰ্তনবোৰ। এইজনী আমাৰ বাইচি। আকৌ পথাৰলৈ যাওঁ। এইখন আমাৰ বাইচিহঁতৰ পথাৰখন। এইডোখৰ হাল বাই থৈছে। এতিয়া প্ৰায় 10টামান বাজিলে। মই যিহেতু 6টাতেই যোৱা, সেইকাৰণে ঘৰলৈ যাওঁগৈ। ৰ'দটো বহুত চোকাকৈ ওলাই আহিছে। এয়া আৰু ওচৰতে খুৰীহঁতে ৰুই আছে। খুৰী আৰু জেঠাই আৰু ভাইটি এটাৰ বোৱাৰীহঁতি। গাইজ, এতিয়া পথাৰৰ পৰা আহি পালোহি। এতিয়া অকণমান বহি লৈছোঁ, তাৰপৰা ফ্ৰেছ হৈ কিনে আকৌ আপোনালোকক লগ পাম। আমাৰ মায়ে এইফালে ঘৰ মচি আছে। তাৰপিছত ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাম দেই। ফ্ৰেছ হৈ আহিও এয়া মই কি বনাব লৈছোঁ চাওকচোন। মানে আমাৰ ঘৰত আলহী আহিছে, সেইকাৰণে ভাত আৰু লোকেল মুৰ্গীৰ মাংস বনাব দিছে। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। মই মাংসখিনি বনাই লওঁ, যিহেতু ভাত বনোৱা হৈ গ'ল। হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ চাউল আনিবলৈ। অথনি ভিডিঅ'টো মাংস বনাই থাকোঁতেই কৰিছিলোঁ, এতিয়া কৰা নহ'ল। এতিয়া আকৌ কৰিছোঁ, মানে আলহী আহিছিলে সেইকাৰণে। তেনে আপোনালোককো দেখাইছোঁ আমি ক'ৰপৰা চাউল আনিব যাওঁ। অকল ময়ে যোৱা নাই চাউল আনিবলৈ, মায়েও গৈছে। মায়ে চাইকেল চলাইছে, মই পিছফালে উঠিছোঁ। এয়া আমাৰ মা পুৰা চাইকেল চলাইছে, চিলিং বজাই বজাই পুৰা গৈ আছোঁ আমি। এইটো ৰাস্তাত গৈ আছোঁ, তাৰপিছত এতিয়া পামগৈ আৰু বেছি দূৰ নাই। এয়া আমি পাই গ'লোহি আমি য'ত চাউল পাওঁ, মানে সুলভ মূল্যৰ দোকানখনৰ তাত। এতিয়া চাউল লৈ আহি গ'লোঁ। এই আমাৰ মায়ে এডোখৰলৈকে লৈছে চাউল, তাৰপিছত মই এডোখৰলৈকে ল'ম আৰু আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ। গাইজ, এতিয়া 7:30মান বাজিলে আৰু এতিয়া মাহঁতি গৈছে দোকানলৈ। এনাইও আহিলে আমাৰ ঘৰলৈ। এনাই মানে মাৰ খুৰীয়েক হয়। তাৰপিছত আমাৰ ঘৰত মানে আজি নতুন বিচনা এখন আনিলে। মানে এনাইহঁতৰ ঘৰ ফালে বনাবলৈ দিছিলে, আপোনালোকক দেখাইছোঁ। চাই লওক আমাৰ নতুন বিচনাখন। মাহীহঁতি এনাইহঁতি বহুত মানে আলহী আহিছিলে, দেখুওৱা নহ'ল কিয়নো মই ভাত শাকৰ যোগাৰ কৰিবলগীয়া হ'ল, সেইকাৰণে। আৰু এটা বস্তু ল'লোঁ মই আজি, আপোনালোকক দেখাইছোঁ বলক। এটা নহয় মানে কেইবাটাও ল'লোঁ, মুঠতে 6টা লৈছোঁ হেংগিং পট। ইয়াত 5টা লগালোঁ আৰু এটা লগাবলৈ আছে। যিহেতু এতিয়া ৰাতি হ'ল, মোবাইলৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে ইমান ভালকৈ মানে সেইডোখৰ ফুল থকা ঠাইডোখৰ দেখুৱাব নোৱাৰিলোঁ। বেলেগ এদিন দেখাম।
এতিয়া মানে সব খেলি মেলি হৈ আছে মানে আমাৰ চৰকাৰী ঘৰ এটা আহিছে সেইকাৰণে সেই চৰকাৰী ঘৰটো বনাইছে কাৰণে অলপ খেলি মেলি হৈ আছে চিজিল নাই হোৱা পিছত কালাৰ চালাৰ কৰি কিনি আপোনালোকক মোৰ সৰুকে মানে বাৰান্দাখনত যোনখিনি ফুল থৈছোঁ সেইখিনি দেখাম বাৰু হে গাইজ আজি হয় নেক্সট ডে কালি পিছত ভিডিঅ' কৰা নহ'ল মোবাইলটো অফ হৈ থাকিল এতিয়া যাবলৈ লৈছোঁ মই ওচৰৰ খুৰীগৰাকীৰ লগত তুলনি বিয়া এখন খাবলৈ গাইজ এতিয়া বিয়া চিয়া খাই আহি পাই গ'লোহি এতিয়া পঢ়িবলৈ পোৱালি কেইটামান আহিছে এইটো এটা জানি নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া আকৌ তোমাৰ নামটো কৈ দিয়া আকৌ নামটো তোমাৰ নামটো কৈ দিয়া এজনী নামটো কৈ দিয়া কৈ দিয়া নামটো কৈ দিয়া কৈ না মান তেনে আপোনালোকক টিউশ্যন কৰি লগ পাই আছোঁ এয়া আমাৰ দাইটিয়ে জাল বাই আছে আৰু আমাৰ মা আৰু এনাই অলপ ফুৰিব ওলাই গৈছোঁ ময়ো গৈছোঁ পিছে তাই কৈছে আমাৰ এনাই হেল্ল' গাইজ এতিয়া ফুৰি মেলি ঘৰত আহি গ'লোঁ মাহঁতি ভাত খাবলৈ লৈছে মই ভাত নাখাওঁ বিয়া ঘৰত খাই আহিলোঁ কাৰণে বেছি দেৰি হোৱা নাই সেইকাৰণে ভোকো লগা নাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজ মৰাণ জীয়ৰীটো ফ'ল' কৰি দিব থেংক ইউ বাই বাই